তেল মাটিমাহ বইল কৰি থৈছোঁ, মাংসৰ লগত মিক্স কৰিম। খাবলৈ ইমান টেষ্টি লাগিব নহয়, মুখৰ পানী পৰি যাব। আৰু যদি ভাল লাগিছে তেতিয়াহ'লে লাইক এটা, কমেণ্ট এটা আৰু শ্বেয়াৰ কৰি দিব, আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ধনিয়া পাতা লগালো আৰু মুখৰ পানী ওলাইছে আৰু একদম পুৰা গাহৰি মাংস। এইটো মাটিমাহটো মিক্স কৰিম ইয়াৰ লগত। বিয়াৰ খাবৰ কাৰণে ওলাই থৈছোঁ। মাটিমাহ মিক্স কৰি থৈছোঁ, বহুত ভাল লাগিছে। যদি খাব বিচাৰে কণ্টেক্ট কৰিবা, বনাই খুৱাম। নিমখ অকণ লগাই দিওঁ। আৰু কেইটামান ধনিয়া পাতা লগাই দিওঁগৈ, তেতিয়া বেছি ভাল লাগিব খাবলৈ। গাহৰি মাংসত অলপ লগাই থৈছিলোঁ ভাজি উলিয়াবৰ কাৰণে, এতিয়া চব্জিৰ লগত ধনিয়া পাতা লগাই থৈছোঁ। এতিয়া 5 মিনিট ৰাখি মেলি নমাই দিম আৰু। ইমান ধুনীয়াকৈ উতলিছে চা। ভাতটো বাঢ়িছোঁ আৰু তাৰে 4 পিচমান মাংস ল'ম। খাবলৈ ইমান টেষ্টি লাগিব নহয়, মোৰ মুখৰ পানী পৰি গৈছে। আৰু মাটিমাহৰ লগত, ৱাও, কি যে মজা চব্জি। খাই চাওঁ এপিচমান। চুপাৰ।